কবিতাৰ শিৰোনাম তোমালৈ মোৰ স্মাৰক। ঐ ছোৱালী, এবাৰ ঘূৰি চোৱা না। দেখিছানে নাই তোমাক চাবৰ বাবেই মোৰ এই পাৱাৰিং চশমা। তুমিওতো নাচৰ বান্দা, এবাৰো উভতিয়ে নোচোৱা। ৱাহ চম্পাৱতী, কি যে হাঁহি, কপি যায় হৃদয়ৰ প্ৰতিডাল মৰম নলী। আহা না এবাৰ কংক্ৰিটৰ বৰষুণত তিতো হিয়া উজাৰি, পাণবজাৰৰ এহাল অফুৰন্ত প্ৰেমিক প্ৰেমিকা বুলি বুকু ফালি চিঞৰো। তুমি ভাবিছা নেকি তোমাৰ পিছে পিছে যোৱা এই যাত্ৰা কেতিয়াবা স্তব্ধ হ'ব? পৃথিৱীৰ পৰিভ্ৰমণ বন্ধ হ'লেও মোৰ প্ৰেম প্ৰস্তাৱৰ স্মাৰক পত্ৰ স্বাক্ষৰিত নোহোৱালৈ অহৰহ তোমাৰ পিছে পিছে মোৰ এই পদযাত্ৰা চলিয়েই যাব। দিনৰ পিছত দিন লিখি গৈছো, এখনৰ পিছত সিখন স্মাৰক পত্ৰ। এটাই মাথো আশা, এবাৰ স্বাক্ষৰ কৰা না। স্বাক্ষৰ নকৰিলেই আৰম্ভ হ'ব স্বাধীনতাৰ দ্বিতীয় যুদ্ধ। চিঞৰত কঁপি উঠিব দিছপুৰ লাষ্ট গেট কিম্বা দীঘলী পুখুৰীৰ পাৰ। লগে লগে আৰম্ভ হ'ব শ্লোগান অথবা আমৰণ অনশনৰ তীব্ৰ জোৱাৰ। আমাৰ দাবী মানিবই লাগিব, আমাৰ দাবী ন্যায্য দাবী, আমাৰ দাবীত অচল অটল আমি। সংবিধান সংশোধন কৰি হ'লেও কৰিবই লাগিব স্বাক্ষৰ, অথবা আমিবোৰে গৰজি উঠিম। ঐ ছোৱালী, এবাৰ ঘূৰি চোৱা না, তোমাক চাবৰ বাবেই মোৰ এই পাৱাৰিং চশমা। সাম্যবাদৰ দাবীত যেতিয়ালৈ বন্ধ নহয় নেহেৰু পাৰ্ক, তেতিয়ালৈ চলিয়েই যাব মোৰ স্মাৰক পত্ৰৰ হেলিকপ্টাৰ। বন্ধ হৈ পৰিব অনিৰ্দিষ্ট কাললৈ পাণবজাৰৰ উশাহ নিশাহ, যদিহে তুমি মোৰ স্মাৰক পত্ৰত স্বাক্ষৰ নকৰা। তোমাক চাবৰ বাবেই মোৰ এই পাৱাৰিং চশমা, তুমি কিয় নুবুজা? গণেশগুৰিৰ ফ্লাইঅভাৰেৰে নাযাবা দেই, দেখিলেই তলৰ পৰা চিঞৰি দিম, মোৰ স্মাৰক পত্ৰত এবাৰ স্বাক্ষৰ কৰা না। হোষ্টেলৰ সন্মুখেৰে ভুলতেও পাৰ নহবা, দেখিলে আৰম্ভ কৰি দিম হিমাংশুদাৰ কবিতা। ঐ ছোৱালী, এবাৰ ভাল পাই চাবা নেকি? আৰক্ষী কিম্বা 144 ধাৰা, তৎসত্ত্বেও অপ্ৰতিৰোধ মই। বাপেকে কিবা খং উঠিলেই সাজি দিম তোমাৰ হোষ্টেলৰ সন্মুখত তোমাৰ নামত এটি প্ৰেমৰ মহল। স্বাক্ষৰবিহীন স্মাৰক পত্ৰলৈ গোটেই পৃথিৱী ঘূৰিম। উভতি আহি স্বাক্ষৰ নাপালে পুনৰ সাৰ্বভৌমত্বৰ দাবী উত্থাপন কৰি গৰজি উঠিম। আকৌ কৈছো, সংবিধান সংশোধন কৰি হ'লেও কৰা হওক স্বাক্ষৰ, নহ'লে আমিবোৰ চিঞৰি উঠিম। ঐ ছোৱালী, এবাৰ ঘূৰি চোৱা না, তোমাৰ বাবেই মোৰ এই পাৱাৰিং চশমা। অথবা হোষ্টেলৰ সন্মুখত দেখিলেই আৰম্ভ কৰি দিম হিমাংশুদাৰ কবিতা। ঐ ছোৱালী, এবাৰ ভাল পাই চাবা নেকি?